সকলোকে নমস্কাৰ মই ৰবিন আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি হল 26 জানুৱাৰী লগতে আপোনালোকক সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো আৰু আমি বৰ্তমান উপস্থিত আছো ৰঙামাটি অঞ্চলৰ দানুবাবা মন্দিৰত আৰু ইয়াতে যেহেতু আমাৰ বহুত কেইজন বন্ধু প্ৰতি বছৰতে পূজা দিয়ে তো সেই উপলক্ষে আজি আমিও ইয়াত উপস্থিত হৈছো লগতে আমাৰ যেটো দল আহিছে গোটেইখিনি একেলগতে কুকুৰা লৈ আহিছে প্ৰায় 7টাকৈ ডাকুৱা কুকুৰা আনিছে পিকনিক খোৱাও নিচিনা পৰিৱেশ হ'ব আপোনালোকক দেখুৱাইছো সমগ্ৰ দৃশ্য চাওক এইখনে হৈছে আপোনাৰ দানুবাবা থান ৰঙামাটি গোলাঘাট অসম তো চাওক আপোনালোকৰ যদি কেতিয়াবা নিজৰ মনোকামনা লৈ পেলাই ইয়াতে চাকি এগছ জ্বলায় আৰু আপোনাৰ যেতিয়া মনোকামনাটো পূৰ্ণ হ'ব তেতিয়া নিশ্চয় ইয়াত আহি পেলাই যিটো নিয়ম আছে শৰাই আছে দিবলৈ সেইখিনি দিব পাৰিব আৰু এটা কথা সুধিব বিচাৰো বোলে মই যেটা একেবাৰে যেতিয়াৰ পৰা মোৰ জ্ঞান আহিছে তেতিয়াৰ পৰা মই এই মন্দিৰত বিশ্বাস কৰো ইয়াৰ কিমান আগৰে পৰা মানে এনেকে মানুহৰ বিশ্বাস এইটো মন্দিৰৰ বিষয়ে চলি আহিছে বা চলি আছে আপুনি কেতিয়াৰ পৰা গম পায় যে আমাৰ এই গোলাঘাট অঞ্চলত ৰঙামাটি এই ওচৰতে এনেকুৱা এখন ঠাই আছে য'ত নেকি আপুনি মনোকামনা যদি কিবা এটা মনৰ বাক্য কৰে তো সেই বাক্যটো আপোনাৰ খুব সোনকালে পূৰণ হয় তো এই বস্তুটো মানে কেতিয়াৰ পৰা এনেকে চলি আহিছে আমাৰ দানুবাবা এটা ঐতিহ্যপূৰ্ণ এটা মন্দিৰ তাত মানুহৰ আশা পূৰ্ণ কৰিবৰ কাৰণে তাত শৰাই এখনি আগবঢ়ায় আৰু এই শৰাইটো দিয়াৰ মানে কিছুমান বহুত বৈশিষ্ট্য আছে দানুবাবা থানৰ আজিৰ নহয় তাত যিকোনো আশা পূৰণ কৰিবৰ কাৰণে বহুত ধৰণৰ মানে প্ৰত্যেকে নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ইয়াত আগভাগ লয় আৰু এই আগভাগ লৈ মানে যিখিনি আৰু আশা পূৰণ হয় তেখেতসকলে ইয়াত শৰাই এখনি দিয়ে আৰু ইয়াত আমাৰ দানুবাবা থানত বিশেষকৈ মহিলাসকলৰ নিষিদ্ধ আছে ইয়াত পুৰুষসকলে যিকোনো থানত প্ৰৱেশ কৰিব পাৰে সেইটো এটা বৈশিষ্ট্য আছে ইয়াত আৰু লগতে বহুখিনি আশা পূৰ্ণ হয় কাৰণে বহু আমাৰ এই গোলাঘাট জিলাৰে নহয় মানে অসমৰ বহু জিলাৰ পৰা ইয়াত আহে শৰাই দিবৰ কাৰণে আশা পূৰ্ণ হোৱাৰ কাৰণে আগভাগ লয় সেইটো এটা ডাঙৰ এটা মহত্ব আছে আৰু সেইটো কি হয় ইয়াত যিটো পূজা কৰা হয় পূজাটো ইয়াতে সমাপন কৰি গ'লে ভাল হয় কাৰণ এই পূজা ভাগিটো মানে কি হয় ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মানে বাউণ্ডেৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাহিৰতে এইটো লগ বা তেনেকুৱা ঘৰ ওচৰ চুবুৰীয়াক মাতি আৰু ইয়াতে ভোজ ভাত নিচিনা খোৱা হয় আৰু আজি আমি ইয়াত আমাৰ বৰুৱাঘাট গাঁৱৰে মানে 7জন আছো 7জনৰ শৰাই এখনি আগবঢ়ালো ইয়াত প্ৰত্যেকে নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰি শৰাই ভাগ আগবঢ়ালে আৰু ইয়াতে আমি আজি সমবেত হৈ আজি 26 জানুৱাৰী এটা গণতন্ত্ৰ দিৱস অৱশ্যে কিন্তু এই গণতন্ত্ৰ দিৱসত যিহেতু আমি কৰ্মৰ ওপৰতে বেছিভাগ ভিত্তি হৈ থাকো তো আজি দিনটো এটা ছুটিৰ কাৰণে আমি প্ৰত্যেকে মানে আজি দিনটো মিলাই ইয়াতে চবে সম্পূৰ্ণ ভোজ হিচাপে মানে ভোজ নহয় অৱশ্যে এটা পূজা কৰি মানে আমি সকলোকে আমন্ত্ৰণ কৰিছো আৰু এই পূজা ভাগিতে সকলোকে একেলগে খাই আৰু কিবা এটা আনন্দ এটা ল'ব বুলি আনন্দ পাম বুলি আমি প্ৰথমে এটাই ব্যক্তিৰ মাজত এইটো প্ৰচলিত হৈ আছিলে যেতিয়া প্ৰত্যেকে বাক্য কৰিব ল'লে ক্ৰমান্বয়ে মানে বহুতো বস্তুটো বিয়পি গ'ল এই বিয়পি যোৱাতে মানে বেছি ফলৱতী হ'ল কিন্তু এইটো বহু পুৰণি এটা স্থান ইয়াত হয়তো ইমান এটা ইতিবৃত্তি মই বিশেষকৈ নাজানো হয়তো স্থানীয় বাসিন্দাৰ পৰা এই বিষয়টোৰ ওপৰত সুধিলে বেছিকৈ অলপমান পোৱা যাব গুৰুত্বটো তো সেই বিষয়ে মই ইমান এটা নাজানো কিন্তু মই জ্ঞান হোৱাৰ পৰা ইয়াত এটা ঐতিহ্যপূৰ্ণ এটা স্থান আছে আৰু এই স্থানৰ পৰা বহুখিনি মনোবাঞ্ছা পূৰ্ণ হৈছে সকলোৱে নিজৰ নিজৰ কামনাৰ কাৰণে ইয়াত শৰাই এখনি আগবঢ়ায় আৰু মানে কিবা প্ৰমাণ পোৱাৰ লগে লগে তেওঁলোকে ইয়াতে শৰাই এখনি আগবঢ়ায় আৰু ইমানখিনি ঠিক আছে ৰবুলালেও ধন্যবাদ থাকিল মোৰ ফালৰ পৰা ইমানখিনি কথা আমাক নজনা কথা জনালে হয়তো আপোনালোকেও হয়তো এই বিষয়ে নাজানে হয়তো এনেকুৱা এখন মন্দিৰ ৰঙামাটি অঞ্চলত আছে আপোনালোকে হয়তো নাজানে কিন্তু আজি এই ভিডিঅ'ৰ যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ বা কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰি আমাৰ খাবলৈ সকলোৱে বহিছে তো প্ৰথম অৱস্থাত আমি বহুত কম কেইজন আহিছিলোঁ কিন্তু এতিয়া যিহেতু নিমন্ত্ৰণ ৰক্ষা কৰি মানুহখিনি আহিছে ভাত বইলটো জ্বলা ভাজি তাৰপিছতে আমাৰ আছে ৱাও নকওঁ এইটো মাংস
Jaga ko na huli pangai. Kilo niya kere ito. Dokon mi ito. Oy biki mangso hale aktif. Niya betul jom. Biki. Cek ya ko. Ah. Bisa. Mode ko.